খ্ৰীষ্টৰ জনম হ'ল গোহালি ঘৰত, অতি দুখেৰে সেই দানা পাত্ৰত পাপীৰ পৰিত্ৰাণ অনন্ত জীৱন আনিলে তেওঁৰ জনমে, আনিলে তেওঁৰ জনমে। দূতগণে গালে জনমৰ গান, মেৰখীয়াই পালে শুভ সংবাদ, মুক্তিদাতাৰ জনমে দিলে মানৱ জাতিৰ পৰিত্ৰাণ। দূতগণে গালে জনমৰ গান, মেৰখীয়াই পালে শুভ সংবাদ, মুক্তিদাতাৰ জনমে দিলে মানৱ জাতিৰ পৰিত্ৰাণ, মানৱ জাতিৰ পৰিত্ৰাণ। তেওঁ গ্ৰহণ কৰা পাবলৈ জীৱন, মনত তুমি সদায় শান্তি পাবা, খ্ৰীষ্টৰ বাক্যত বিশ্বাসী হোৱা, গোৱা তেওঁৰ জনমৰ গান। তেওঁ গ্ৰহণ কৰা পাবলৈ জীৱন, মনত তুমি সদায় শান্তি পাবা, খ্ৰীষ্টৰ বাক্যত বিশ্বাসী হোৱা, গোৱা তেওঁৰ জনমৰ গান, গোৱা তেওঁৰ জনমৰ গান। বৰদিন হ'ল এক পবিত্ৰ দিন, মানৱ জাতিৰ বাবে আনন্দৰ দিন, যিশু জনমিল বেথলেহেমত, প্ৰণাম তেওঁৰ চৰণত। খ্ৰীষ্টৰ জনম হ'ল গোহালি ঘৰত, অতি দুখেৰে সেই দানা পাত্ৰত পাপীৰ পৰিত্ৰাণ অনন্ত জীৱন আনিলে তেওঁৰ জনমে, আনিলে তেওঁৰ জনমে। বৰদিন হ'ল এক পবিত্ৰ দিন, মানৱ জাতিৰ বাবে আনন্দৰ দিন, যিশু জনমিল বেথলেহেমত, প্ৰণাম তেওঁৰ চৰণত। খ্ৰীষ্টৰ জনম হ'ল গোহালি ঘৰত, অতি দুখেৰে সেই দানা পাত্ৰত পাপীৰ পৰিত্ৰাণ অনন্ত জীৱন আনিলে